নমস্কাৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আৰু আজি ৰাতিপুৱা সাজৰ বাবে যোগাৰ কৰি আছোঁ দেই। মায়ে ভাত আৰু দাইল বনালে, এফালে পাপাই বজাৰৰ পৰা আজি যিহেতু দেওবাৰ সকলোৱে যিহেতু ঘৰতে আছে সেইকাৰণে ক'লে লেটা কেইটামান লৈ আনিবই বুলি। আৰু কেৰাহীখন দেখি নাহাঁহিব দেই, এফালে জুইটো কেতিয়াবা ব্যৱহাৰ কৰা হয় আপোনালোকে দেখেই। তাৰপাছতে আকৌ এফালে এতিয়া মায়ে কেৰাহী দুখন পাতি দিলে। তাৰপিছতে মোক ক'লে যে লেটাখিনি তই ভাজ বুলি। মায়ে ধুনীয়াকৈ কাটি মেলি দিলে আৰু এতিয়া মই কেৰাহীটো পাতি ধুনীয়াকৈ লেটাখিনি ভাজিবলৈ বুলি ল'লোঁ। আৰু এইবিধ বস্তু কাৰ বাৰু প্ৰিয়? আমাৰতো ঘৰৰ প্ৰায় সকলোৰে প্ৰিয়, কিন্তু এইবিধ বস্তু মই জনাত বেয়া পোৱা মানুহ নাই, কিন্তু কিছুমানে হয়তো এজন দুজনে নাখাব পাৰে বাৰু। আৰু আমাৰ বাবে কিন্তু সাংঘাতিক প্ৰিয় দেই এইবিধ। তাকে আপোনালোককো দেখাই দিলোঁ, অকণমান লোভো লগাই দিলোঁ ৰাতিপুৱাই যিহেতু আজি দেওবাৰ বজাৰতে পায় যিহেতু আৰু আনিলেগৈ। আৰু এতিয়া নিমখ অকণমান দি ধুনীয়াকৈ ভাজি আছোঁ। আৰু লেটা বুলি ক'লে ভাত কেইটামান অকণমান বেছিকৈ যায়। এইফালে মই ৰন্ধা বঢ়া কৰি ল'লোঁ। তাৰপিছতে আকৌ ভাত পানী যিহেতু ৰান্ধি মেলি থৈয়ে দিছিলে আৰু এইফালে এইখিনি ভাজি লোৱাও হৈ গ'ল। আৰু এতিয়া ৰৈ থকা নাই আৰু মায়ে ভাত বাঢ়িলে আৰু মই লগে ভাতৰ কাঁহীখন লৈ আগফালে ওলাই আহিলোঁ। মই যেতিয়া ঘৰত থাকোঁ তেতিয়া দুপৰীয়া সময়কণ এনেদৰে আগফালৰ বাৰান্দাতে বহি মানুহ চাই ভাতকেইটা খাই ভাল পাওঁ দেই। আৰু এইফালে এতিয়া বহি ল'লোঁ, দুখনমান ফটো তুলি ল'লোঁ লেটাৰ লগত। ফটো একপি নুতুলিলে কেনেকৈ হ'ব। তাৰপাছতে আকৌ ভিডিঅ' যিহেতু বনায়ে থাকোঁ সেইকাৰণে অকণমান শ্বেয়াৰ কৰি দিলোঁ। তাৰপাছত এফালে কাঁহীখন লৈ আৰু ৰখি থাকিবলৈ নোৱাৰিয়ে যিহেতু লেটা আছে। আৰু এইফালে মই ধুনীয়াকৈ খাবলৈ বুলি ল'লোঁ আৰু আপোনালোককো লোভ লগালোঁ। আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। বাই।